বান্ধৱীসকল এতিয়া টাইম হৈছে 8:15 মই গা পা ধুই আহিলোঁ আৰু ৰাতিপুৱাতে ব্লগটো আৰম্ভ কৰি দিলোঁ আজি দিনটোত কি কৰোঁ আপোনালোকক দেখুৱাম আৰু সেয়া মাইনা শুই আছে উঠিছিলে তাই তাৰমানে সেইকাৰণে পটপট গাটো ধুই আহিলোঁ আৰু কেইখনমান কাপোৰ আছে কেইখন মায়ে ধুব তাইক আকৌ আহি পেলাই শুৱাই থ'লোঁ শুৱাই গা পা ধুই আহি এয়া কাপোৰ কানি চেঞ্জ কৰিলোঁ আৰু এতিয়া চাহ খাম তাৰপিছত আপোনালোকক আজি দিনটোত কি কৰোঁ দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈ এয়া যোৱাকালি ধোৱা কাপোৰবোৰ শুকোৱা নাই এইবোৰ এতিয়া মেলি দিম এয়া ড্ৰামটোত থৈ দিছিলোঁ ৰাতি আৰু এতিয়া এইবোৰ মেলি দিওঁ মেলি দি পেলাই চাহ খাম মা আৰু ডাঙৰ বা গৈছে শাক তুলিব আৰু আমি গুণগুণ আৰু মই গৈ আছোঁ চাই থাককচোন ভিডিঅ'টো এইফালে সেয়া শাক তুলি আছে এয়া নহৰু এইবাৰ ওলকবিবোৰ হোৱা নাই বৰষুণ নাই সেইকাৰণে চব সৰু সৰু হৈ আছে আৰু এয়া গছ আছে গছৰ কাৰণে ছাঁ পৰিছে ছাঁ পৰাৰ কাৰণে ভালকৈ বাৰু খেতিবোৰ ভাল হোৱা নাই দুটা এটা অলপ ক'ৰবাত ভাল হৈছে বাকী সৰু হৈ আছে এয়া জলকীয়া লাগিছে এয়া জাতিলাও লাগিছে দেখিছেনে এয়া এইটো ৰঙালাও আৰু এয়া সৰু সৰু জাতিলাও হৈ আছে আৰু এয়া বেঙেনাৰ পুলিবোৰ বেঙেনা লগা নাই বাৰু এইবোৰ এয়া চাওকচোন এডাল ৰহৰ দালিৰ গছ ৰহৰ দালিৰ এয়া ফুল ফুলিছে আৰু এইফালে ৰহৰ দালিৰ এইটো বীজ এইটো গুচাব লাগিব শুকালে এইফালে এয়া কৰ্দৈ হেলা জলকীয়া মানে ডাঙৰ যিটো জলকীয়া বি জলকীয়া বুলি কয় সেইটো চাওকচোন এয়া লাগিছে আৰু এয়া গছৰ বেঙেনা দেখিছে নহয় আৰু এয়া বিন এইফালে এয়া সৰিয়হ দেখিছে নহয় এইবোৰো শুকাব লাগিব ভালকৈ এইফালে এয়া লাইন বাই লাইন আলু খেতি কৰিছে গুণগুণক লৈ গ'ল আমি এতিয়া গৈ আছোঁ মাহঁতে শাক তুলি হোৱাই নাই আহি আছে পিছে পিছে মই আহিলোঁ কাৰণ গুণগুণক লৈ আহিলে সেইবাবে কাষৰ খুৰীমা এজনী এয়া তেওঁলোকৰ গছত লগা উৰহি দিছিলে আদাখিনি কাটা হ'ল মাহ কাৰেট দিম এইবোৰ শুকাব লাগিব এইটো যিহেতু ৰ'দ নাই সেইকাৰণে কেৰাহীতে মানে ভাজিব লাগিব অকণমান এইফালে এয়া মায়ে নাৰিকল ৰুকি আছে বৰা চাউলৰ পিঠা বনাবৰ বাবে এয়া এইখিনি ভাজি থ'ব আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ ধন্যবাদ